অকমান খোজকাঢ়ি দিছোঁ দেই ঐ ক'ত যাওঁ দিলে পিছফালৰ পৰা মাটি যাত্ৰাটো ভংগ কৰে আজি ভিডিঅ' বনে নাই ঠিকানা নাই অকল ৰুল কি পাওঁ সেইবোৰ বনাই পইচা পাওঁ আকৌ থৱাই কেইটকা ঘটিছ তই ঘৰখনৰ কাৰণে ফোন আহিছে জক ভনী আই আজিনো মোলে কি মনত পৰিলে হয় সদায় মনত পৰে পিছে দেহাটো কেনেকুৱা দেহাটো বৰ ঠিক নহয় বুজিছ হাই প্ৰেছাৰ পাইছে তাকে ডক্টৰে খোজকাঢ়ি থাকিবলৈ কৈছে বুঢ়াৰীয়ে পিঠা বনাইছেনে বনাব খাবি কালি বুজিছ নাই মই আৰু তাই ঘৰত উঠাইবলৈ দিলোঁ তাই ওপৰে হাই থৈ দিলে নহয় তাৰপৰা এই বাচন কেইটামান আছে মই বোলো ধুচোন তই শ্লিককৈ উঠাই থৈ দিলে আমুকি চেনিমাই ঘৰ হাৰিলে গোটেই ঘৰ জিলিকি থাকে আমি আগতে গাভৰু অৱস্থাত ৰাতিপুৱা 3টাতে উঠি গোটেই ঘৰৰ কাম কৰিও আমি কঠীয়া তুলিবলৈ যাওঁ এতিয়া তাহাঁতি কৰিব তই নিজে কচোন ভনী তাহাঁতৰ হাতহে বেয়া হ'ব তাহাঁতৰ নখহে বেয়া হ'ব আৰু কত যে কি নহয় মই বেলেগৰ কথা ক'বলৈ নাযাওঁ আমাৰজনী অকল ৰুল তোৰ বোৱাৰীজনীয়ে বৰ ধুনীয়া ভিডিঅ' বনাই দে আমাক এই কালি মোক দেখাইছে নহয় তইও বনাবি আকৌ ভিডিঅ' ঢেৰ পইচা বুজিছ ঢেৰ পইচা কি পইচা পাই ৰুল বনালে তেনেহ'লে আজিৰ পৰা ময়ো বনাম আৰু বুজিছ ঐ বোৱাৰী চাওঁ এইফালে ৰুল বনালে বোলে পইচা পাই হয়নি মইচোন আপোনাক কৈ থাকোঁ মোকো বনাই দিছোন এটা ৰ'ব নাচক এইবোৰ কি লগাইছ আকৌ এইবোৰ মই নাচিবলৈ নাজানো দেই মোক লাক্স চাবোনটো লগাই দে মই সেইটোতে নাচিবলৈ জানো আপোনাৰ ভিডিঅ'টো 2 লাখ ভিউজ হ'ল এতিয়া কি হ'ব পইচা পাব আকৌ আৰু বহুত মানুহে ভাল পাইছে